গাইজ গুড মৰ্ণিং। আজি আমাৰ নামঘৰত বৰসভ আছে, তালৈকে গৈ আছোঁ। এয়া বুট মগু লৈ গৈছোঁ, কি কৰিম দেখুৱাই থাকিম আপোনালোকক। এয়া আমি প্ৰথম পানী তুলিবলৈ আহিছিলোঁ, অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। সৰু ছোৱালী দুজনী আছে, নাজানে ভালকৈ, মাকে অকণমান সহায় কৰি দিছে। এয়া কেনেকৈ কি কৰিব লাগে তাকেহে অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। এয়া তুলিছে পানী, ইয়াত পানী তুলি হৈ গৈছে এতিয়া বৰ্তমান। এয়া আমি আহি গ'লোঁ, তুলি পিনি ওলাই আহিছোঁ। পানী তুলিবলৈ গৈ আছোঁ, এবাৰ তুলিলোঁ আৰু দুবাৰ তুলিবলৈ আছে, দেখুৱাই থাকিম। এয়া মিঠৈ বনোৱা টাইমত অলপ দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক। গৰমে গৰমে মিঠৈ বনাবলগীয়া হৈছে, এয়া বনাই আছোঁ। আৰু এয়া প্ৰসাদৰ কাৰণে যা যোগাৰ কৰি আছে, সেয়া আৰু এটা পাৰ্টিত তাতে বহি আছে। এয়া সিহঁতৰ পাৰ্টি অকণমান আঁতৰত আছে, সেইকাৰণে অকণমান দেখাবলৈ ক'লোঁ সিহঁতক। এয়া গুৰ পগাই আছে। আৰু এয়া সৰু ছোৱালীজনী দেখিছেনে কেনেকুৱা ষ্টাইল দি আছে, চকুটোত দিছে তাই, দেখিছে মোৰ ভিডিঅ'ত, আগৰ ভিডিঅ'টোত। তাই বহুত ষ্টাইলত কথাবিলাক কয়। আৰু এয়া প্ৰসাদ বিলোৱা টাইমত এনেকৈ শাৰী পাতি সকলোৱে বহি আছে, দেখুৱাই থাকিম। এইকেইটা ৰাস্তাতে চুবাই আছে দেই, পুলিচ ভয়তে ইয়াতে খাই আছে। নামঘৰৰ পৰা আহিলোগে দেই, এইয়া মিঠৈ, এয়া প্ৰসাদ। আমি নামঘৰত প্ৰসাদ নাখালোঁ, ঘৰতে খাইছোঁ দেই। এইয়া পুলিচৰ ভয়ত নোখোৱাকৈ গুচি আহিলোঁ, লৰি লৰি জল্দি জল্দি গুচি আহিলোঁ, প্ৰসাদ নোখোৱাকৈ ঘৰতে খাইছোঁ। দেখুৱাইছোঁ বাৰু।